एग्रिकालचार क्रेडिट आउटरीच हाबाफारियाव इएम मुनमुन ब्रह्म सेन्ट्रेल बैंक अफ इन्डियानि बानजायनायाव कक्राझार नोगोरनि बिगियान फरायसालिमानि न'ब्लाङाव दिनै एग्रिकालचार क्रेडिट आउटरीच हाबाफारि बानजायदों। मख'जाथावदि बिटिसिनि कक्राझार जिल्लानि सिङाव थानाय गुबुन गुबुन ओनसोलफोरनि आबादारि आरो सेल्फ हेल्प ग्रुपनि आइजोफोरनि नुजाथिनायाव बिटिसिनि मावफुं सोद्रोमा इएम मुनमुन ब्रह्मआ गाहाय आलासि महरै बाहागो लायो। Central Bank of India very good initiative. ইহঁতে এখেতসকলে গোটেই অসমত আজি 55 crore rupees এখেতসকলে HSC গ্ৰুপবিলাকক দি পেলাই আজি দিছে। এখেতসকলে আজি প্ৰায় গোটেইখন জেগাত প্ৰবাবলি ডিষ্ট্ৰিবিউট হৈছে। এখেতসকলৰ খুব ভাল ইনিচিয়েটিভ বাই দ্য চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া। ভৱিষ্যতে এইখিনি অৰ্থ ৰাশিৰে আমাৰ মহিলাবিলাকক বা চেল্ফ হেল্প গ্ৰুপৰ বিশেষকৈ মহিলা জড়িত আছে, এই মহিলাসকলৰ আৰ্থিক স্বাৱলম্বিতা কৰাৰ ওপৰত এইটো প্ৰচেষ্ট কৰিব। মহিলাসকলৰ আত্মবিশ্বাস এটা গঢ়িব আৰু ৰুৰেল গ্ৰামীণ অৰ্থনীতিৰ এটা বুষ্ট হ'ব বুলি মই আশা ৰাখিছোঁ। আৰু মহিলাসকলৰ হাতত আৰ্থিক ক্ষমতা থাকিলে দেশখনৰ আৰু অধিক উন্নতি হ'ব, সেইটো মোৰ এটা বিশ্বাস।